আজি আমি এই ঝৰ্ণাটোতে যাম। তো ইয়া বাইক ৰেডি, আমাৰ বাইকত হেলমেট লগাই আছে আৰু 2-3জন ওলাই আছে, তেওঁলোকো যাব। আৰু এইফালে দোকান বন্ধ কৰি আছে, দোকান বন্ধ কৰি আমি চব গলে যাম। এয়া হাতত হেলমেট আৰু বেগ কিবা কিবি ল'ব লাগিব না। আৰু এয়া বাইক, আমি ওলাইছো ৱাটাৰ ফিল চাবলৈ। ক'ত যাম? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকিমুল ব্লগ। আৰু আজি আমি যাম ৱাটাৰফল চাবলৈ। তো ক'ত আছে এই ৱাটাৰফলটো আৰু কেনেকৈ কোনটো ৰাস্তাৰে আমি যাম সকলো দেখুৱাম এইটো ভিডিঅ'ত। তো আপোনালোকে চাই থাকিব। তো আমি আৰম্ভ কৰিছোঁ কৃষ্ণাই বজাৰৰ পৰা, আমাৰ যাত্ৰা আৰম্ভ। এয়া কৃষ্ণাই বজাৰ, আৰু আগত আমি পেট্ৰল পাম্পত তেল সোমাই ল'ব লাগিব। আৰু গৈ আছোঁ এনেকৈ, সন্মুখত আছে পেট্ৰল পাম্প, কৃষ্ণাই পেট্ৰল পাম্প। আৰু আমি এনেকৈ গৈ গৈ লেফ্ট ছাইডৰে সোমাই যাম পেট্ৰল পাম্পত, আৰু বাইকত ভৰাই ল'ম তেল। তো এয়া পেট্ৰল পাম্প আহি গ'লোঁ, অলপমান তেল চেল সোমাই লওঁ বাইকত। আৰু আমি এনেকৈ তেল ভৰাই লৈ পেট্ৰল পাম্পৰ পৰা ওলাই আছোঁ। আৰু এয়া কৃষ্ণাই হাইৰোড গৈ আছোঁ আমি এনেকৈ গৈ 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 এয়া কৃষ্ণাই থানা পাৰ হ'লোঁ আমি। আৰু কৃষ্ণাই থানা পাৰ হৈ আমি পাম কৃষ্ণাই চাৰিআলি। আৰু এয়াই হ'ল কৃষ্ণাই চাৰিআলি। আৰু আমি সোমাই যাম লেফ্ট ছাইডেৰে, কলেজত যোৱা ৰাস্তাৰে আমি সোমাই যাব লাগিব। এয়া কলেজত যোৱা ৰাস্তা, কৃষ্ণাই কলেজ। আৰু এনেকৈ আমি গৈ আছোঁ। আৰু এতিয়া আমাৰ সন্মুখত আছে কৃষ্ণাই কলেজ। এয়া এই ৰাস্তাটো পাৰ হৈ গ'লে আমাৰ লেফ্ট ছাইডত আছে কৃষ্ণাই কলেজ। আৰু দেখিবলৈ পাব আপোনালোকে, এয়াই হ'ল কৃষ্ণাই কলেজ। আৰু কৃষ্ণাই কলেজ পাৰ হৈ আমি এনেকৈ যাব লাগিব। এইটো ৰাস্তা এটা ৰাস্তাই হয়, এনেকৈ যাই থাকিব লাগিব। আৰু কৃষ্ণাই কলেজ পাৰ হৈ আমি পালোঁ বিদ্যাপাৰা। বিদ্যাপাৰা বজাৰ, বিদ্যাপাৰা বজাৰ পালোঁ। তাৰপিছত আৰু আছে যাই থাকিম লাহে লাহে। আৰু দোকানত কিবা অলপ কিনি লওঁ, লাগিব তাতে। আৰু দোকানৰ পৰা কিবা বস্তু লৈ আমি ওলালোঁ। এয়া আগত এখন ট্ৰেক্টৰ, লাহেকৈ যাব লাগিব, ছাইডেদি যোৱা বঢ়িয়া। তো এইটো ৰাস্তা এটাই, চাই থাকক। আগত বহুত ধুনীয়া ধুনীয়া প্লেচ আছে, গোটেইফালে শাল গাছ আৰু শাল গাছ দেখিবলৈ পাব আপোনালোকে। আৰু এয়া ধুনীয়া পৰিৱেশ, চাই থাকক কিমান ধুনীয়া পৰিৱেশ। এইফালেৰে গোৱালপাৰা কিমান ধুনীয়া ঠাই হয়, চাওক। আহিব কেতিয়াবা আপোনালোকৰ গোৱালপাৰাত। আমাৰ সন্মুখতে আছে এখন চাফা গাঁও। সেই চাইনবোৰ্ডখন যে দেখা পাইছে, সেইটো ৰাস্তাৰে চাফা গাঁৱত যোৱা যায়। আৰু ইয়াৰ ৰাইট চাইডে ৰাস্তাটোৰে। তো আমি চাফা গাঁও পাৰ হৈ আহিলোঁ। বেলেগ কেতিয়াবা সোমাম চাফা গাঁৱত, দেখুৱাম আপোনালোককো। আৰু আগত চাওক কিমান ধুনীয়া পৰিৱেশ।
ইয়াৰ ঠাইবিলাক ইমান ধুনীয়া হয়, তাৰ কাৰণে মই এই ভিডিঅ'টোত অলপো কাটিব ভাল লগা নাই। তো বহুত ধুনীয়া ঠাই, তাৰ কাৰণে ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকে বেয়া নাপাব। আৰু দীঘল ভিডিঅ' মই নবনাওঁৱেই, বেছি দীঘল হ'লে বেয়া লাগে, তো আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো চাব শেষলৈকে। আৰু ইমান ধুনীয়া ঠাই দেখিবলৈ পোৱাই বহুত টান হয়, তাৰ কাৰণে ইমান বেছিকৈ কটা নাই। আৰু চাওক, আমি য'ত গৈ আছোঁ বেছি দূৰ নাই আৰু প্ৰায় 3-4 কিলোমিটাৰমান আছে। তো চাই থাকক, গৈ পালে তাতে দেখুৱাম তাৰে ভিউবিলাক কিমান ধুনীয়া হয়, চাব আপোনালোকে। আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগতো এনেকুৱা ভিডিঅ' দি থাকিম আপোনালোকক। আৰু আহি আমি খাৰদাং বজাৰ পালোঁ। ইয়াতে কিবা খাই ল'ম, কিবা খাই ইয়াৰ পৰা আগবাঢ়িম। এইফালে দেখ, আৰু বেছি নাই, 3-4 কিলোমিটাৰমান আছে। পানী চানী খাই ল'ম, তাৰপিছত আমি মানে পানী খেলিছোঁ, আজি কিনি লৈ খাই আছোঁ। ঠিকে আছে। আৰু বজাৰত আহি কিবা হোটেলত কিবা চাহ পানী খাই ল'লোঁ, খাই আমি আগবাঢ়ি আছোঁ। আৰু বেছি দূৰ নাই, অলপ দূৰ গ'লে পাম। এয়া এখন খেলপথাৰ, আৰু এই খেলপথাৰখন পাৰ হৈ এটা ৰাইট চাইডে ৰাস্তা গৈছে, কেঁচা ৰাস্তা। সেই কেঁচা ৰাস্তাটো দিয়ে যাব লাগিব। পানী পৰিছে না, যিহেতু পানী পৰিছে এতিয়া ৰাস্তাটো অলপ বেয়া হ'ব পাৰে, তথাপিও আমি গৈ থাকিম, চাওঁ কিমান দূৰ গৈ পাওঁ। আৰু পাই গ'লোঁ, এই চাইডেদি সোমাব লাগিব। এয়া এই চাইডে এখন চাইনবোৰ্ড এনেকৈ পৰি আছে, কি লিখা আছে ভালকৈ বুজি পোৱা নাই, তথাপি আমি জানো না এইটো ৰাস্তা দিয়ে যাব লাগিব। তো চাম কেনেকুৱা ৰাস্তাটো হয়। এইখিনি বেছি দূৰ নহয় বাৰু, 1 কিলোমিটাৰমান হ'ব। পানী পৰাৰ ফলত ৰাস্তাটো বেছি বেয়া হৈ আছে বোলে, আগত শুনা পাই আছোঁ। লগৰ বন্ধুবিলাকতো আগত গৈছে না, ফোন কৰি শুনিছোঁ। এয়া চাওক কিমান বেয়া ৰাস্তা, লাহে লাহে যাব লাগিব। যাম আৰু যিমানে যি হওক, ৰাস্তা বেয়া হ'লেও যাম। তো এনেকৈ গৈ আছোঁ আৰু চাই থাকক। ৰাস্তাবিলাক বহুত বেয়া, বেয়া ৰাস্তা দি যাই আছোঁ আমি। উপায় নাই, যাব লাগিব। ৱাটাৰ ফিল যাম যদি আপোনালোককো দেখুৱাম, তো উপায় নাই, বেয়া ৰাস্তাটো যাব লাগিব। তো গৈ আছোঁ, চাই থাকক। আৰু এয়া আগত দেখা পাইছে পানী, মই বাইকৰ পৰা নুমিলোঁ, জাহাংগীৰে বাইকখন পাৰ কৰাব পানীৰ ওপৰেদি। চাওক কেনেকৈ পাৰ কৰায় বাইকখন। তো জাহাংগীৰ যা, পাৰ হওক। এয়া জাহাংগীৰ পাৰ হৈ গ'ল, আৰু আমাৰ পিছত আৰু এজন আছে, তেওঁ কেনেকৈ আহে বাৰু দেখিম। এইফালে চাওক আহি আছে, বাছ ইজিলি পাৰ হৈ গ'ল। তো ফাইনেলি আহি পালোঁ, বহুত কষ্ট কৰি। এয়া পামেই আৰু আগত দেখুৱাম আপোনালোকক কিমান দূৰ আছে। বেছি দূৰ নাই দিয়া, হ'ব হ'ব পালোঁ। আৰু বাইক চাইকেল থৈ দিলোঁ ইয়াতে। ওপৰত উঠিম এইবাৰ।
ইয়াৰ পৰাই আৰম্ভ ৱাটাৰ ফিল এয়া আৰু ফাৰ্ষ্ট আহিয়ে এনেকুৱাকৈ পানী যাই আছে চাইডেৰে ধুনীয়াকৈ পাথৰৰ মাজে মাজে তো ইয়াতে নহয় আমি বহুত ওপৰত যাম তাতে বহুত ডাঙৰ ঝৰ্ণা আছে সেইটোত আমি যাম এইফালে এনেকুৱা পুল বনাই দিছে তামোল গছৰ পুল এয়া আৰু কেনেকুৱা লাগিল আহি ইয়াতে বহুত বঢ়িয়া ভাল লাগিছে ন ঠিক আছে এতিয়া জংগল জংগল কি দে আৰু আমি খোজকাঢ়ি আহিলোঁ বহুতখিনি আৰু ইয়াতে পানীৰ শব্দ শুনা পাইছে আপোনালোকে বহুত বেছি শব্দ বহুত জোৰে ক'লেহে শুনা যায় চাওক আৰু আমি একদম সেই ওপৰত যাম এইফালেৰে ইয়াৰ পাথৰবিলাক বহুত পিছল হয় আমি অলপ সাৱধানে যাব লাগিব গৈ আছোঁ তাতে গৈ দেখুৱাম আপোনালোকক কেনেকুৱা ভিউ হয় আৰু ৰেজাক গা ধুই আছে পুৰা তামাম কেনেকুৱা লাগছে গা ধুই ভাল লাগছে তামাম ভাল লাগছে না ভাল লাগছে আৰু চাওক কেনেকৈ বহুত মানুহে গা ধুই আছে ইয়াতে পানীবিলাক বহুত ঠাণ্ডা হয় বুলি কৈ আছে আৰু পানীবিলাক চাফাই আছে ইমান লেতেৰা নহয় তথাপিও ইমান বেছি চাফাও নহয় তো আমিও গা ধুম তাতে চাই থাকক কেনেকুৱা লাগে ভিডিঅ'টো কমেণ্ট কৰি জনাব কেনেকুৱা লাগে কেনেকা লাগছে গা ধুই কেনেকা লাগছে আৰু ইয়াতে আহি বহুত ফূৰ্তি কৰিলোঁ আমি আপোনালোকো আহিলে এনেকৈ ফূৰ্তি কৰিব পাৰিব ভাল লাগিব বহুত ভাল জেগা আৰু ইয়াতে চবে ফটো উঠিবৰ কাৰণে পোষ্ট দি আছিল মই ভিডিঅ' বনাই দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই কিবা ভুল হ'লে ক্ষমা কৰি দিব প্লিজ